সকলোকে নমস্কাৰ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। মই বৰ্তমান আছোঁ নেপালৰ পখৰাত আৰু পখৰা চহৰৰ নিচেই ওচৰতে থকা এডোখৰ খুব ধুনীয়া ঠাই মহেন্দ্ৰ কেভ। সেই মহেন্দ্ৰ কেভলৈ বুলি আজি আমি গৈ আছোঁ ফুৰিবলৈ আৰু এটা ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। মহেন্দ্ৰ কেভটো পখৰাৰ আচলতে খুব এটা ফেমাছ ঠাই হয়। বহুত টুৰিষ্ট আহে সেই ঠাইডোখৰলৈ আৰু গতিকে আমিও গৈছোঁ। তাতনো কি আছে খুব ধুনীয়াকৈ উপভোগ কৰিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ মাজতো আগবঢ়াই দিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু শুনামতে 200 মিটাৰ এটা দৈৰ্ঘ্যৰ এটা কেভ হয়। ভিতৰত 200 মিটাৰ এটা পাহাৰৰ তলে তলে ভিতৰে সোমাই যাব লাগে, গৈ পিনে এটা ধুনীয়া মন্দিৰ পায় আৰু সেই মন্দিৰটোকে আজি গৈ চাম আৰু পৰিৱেশটো মই আপোনালোকৰ মাজতো দেখাম। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। গতিকে ভিডিঅ'টোৰ লগত কানেক্ট হৈ থাকক আৰু মহেন্দ্ৰ কেভৰ গোটেই পৰিৱেশটো উপভোগ কৰক। ফাইনেলি আমি আহি পালোঁ এতিয়া মহেন্দ্ৰ কেভ আৰু ইয়াৰ এইটো বাহিৰৰ পৰিৱেশ খুব ধুনীয়া পৰিৱেশ। সেইফালে চব কিমান ডাঙৰ ডাঙৰ পাহাৰৰ মাজত এই কেভটো আছে। আহকচোন ভিতৰলৈ বুলি সোমাই যাওঁ। এইফালে আমি গাড়ী পাৰ্কিং কৰিলোঁ, এইখন আমাৰ গাড়ী আছিলে। এইফালে চাওক, এইফালে দোকান চোকান ধেৰ আছে আৰু এইখন মেইন গেটখন মহেন্দ্ৰ কেভৰ। আৰু এতিয়া ইয়াত আমি টিকেট কৰিব লাগিব। কিমান টিকেটৰ মূল্য? পাৰ হেড টিকেট কৰিলোঁ আমি। পাৰ হেড টিকেট 80 ৰুপিজকৈ লৈছে আৰু এতিয়া ভিতৰলৈ বুলি আমি এণ্ট্ৰি কৰোঁ। মহেন্দ্ৰ কেভৰ ভিতৰভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু মহেন্দ্ৰ কেভৰ ভিতৰত কি আছে গোটেইখিনি আমি খুব ধুনীয়াকৈ আপোনালোকৰ মাজত দাঙি ধৰিম। ৱে টু কেভ, এইটো ৰাস্তা এফালে যোৱা। আৰু এইফালে কেভৰ এখন গেট। আমি কেভলৈ বুলি এতিয়া নামি যাম। কেছ ডেভিছ কি আছিলে? ডেভি ফলছ। আচ্ছা, আন্ধাৰ ইয়াত চাওক একদম। কেভৰ ভিতৰলৈ আমি এতিয়া সোমাই গৈ আছোঁ। এনেদৰে আমি মহেন্দ্ৰ কেভৰ ভিতৰলৈ বুলি সোমাই গৈ আছোঁ আৰু 200 মিটাৰ আমি ভিতৰলৈ সোমাই যোৱাৰ পিছত এটা তাত শিৱ বাবাৰ মন্দিৰ আছে। তাতে গৈ আমি সেৱা কৰিম। তাৰ পৰা আকৌ আমি ওলাই আহিম বাহিৰলৈ বুলি। আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে চাওকচোন, যথেষ্ট ঠাণ্ডা পৰিৱেশ। যিহেতু শিলৰ গোটেই পাহাৰটোৰ তলে তলে এনেদৰে সুৰংগটো আছে, গোটেই গুহাটো আছে আৰু শিলৰ পৰা নিগৰি টুপটুপাই পানী পৰি আছে, একদম ঠাণ্ডা ঠাণ্ডা পানী। ইণ্টাৰনেটৰ তথ্য অনুযায়ী এই যে আপোনালোকে শিলসমূহ দেখিছে, এই শিলসমূহ আচলতে লাইমষ্টন হয়, যিটো অসমীয়াত কোৱা হয় চূণশিল। গোটেই গুহাটোত থকা গোটেই পাথৰসমূহ হৈছে চূণশিল। আৰু এই মহেন্দ্ৰ কেভ যিটো নামটো হৈছে, নামটো হোৱাৰ আঁৰতো এটা কাহিনী আছে। ৰাজা মহেন্দ্ৰ বীৰ বিক্ৰম চাহদেৱৰ নামত এই গুহাটোৰ নাম ৰখা গৈছে। আৰু হিন্দুসকলে আচলতে এই গুহাটো খুব পবিত্ৰ মানে, সেই গতিকে ইয়াৰ ভিতৰত শিৱ বাবাৰ এটা মন্দিৰ স্থাপন কৰি পূজা আৰাধনা কৰে। আৰু যিসকল ইয়াত দৰ্শনাৰ্থী আহে, আচলতে যিসকল টুৰিষ্ট আহে, তেখেতলোকে ইয়াৰ ভিতৰত আহি খুব ধুনীয়াকৈ সেৱা কৰি পিনি দক্ষিণা আগবঢ়াই ইয়াত শিৱ বাবাক দৰ্শন কৰি যায়। আৰু এই যিটো গুহাটো আচলতে বুৰঞ্জীবিদসকলৰ মতে, যিটো ইণ্টাৰনেটৰ তথ্য অনুযায়ী মই কথাখিনি কৈছোঁ, বুৰঞ্জীবিদসকলে জাষ্ট এইটো এটা গুহা বুলি কৈছে। ইয়াত বিশেষত্ব চাবলৈ গ'লে সম্পূৰ্ণ লাইমষ্টন আৰু ইয়াত কেলছিয়াম আৰু চল্ট, নিমখ, আচলতে কেলছিয়াম আৰু নিমখৰে এটা ভৰপূৰ, আচলতে কেলছিয়াম আৰু নিমখৰ এটা ভাণ্ডাৰ বুলি কৈছে এই গুহাটো বুৰঞ্জীবিদসকলে। আৰু এই গোটেই গুহাটো হৈছে প্ৰকৃতিৰ সৃষ্টি। ইয়াত কোনো মানুহে পাথৰ খান্দি এনেদৰে গুহা বনোৱা নাই, প্ৰকৃতিৰ সৃষ্টি হয় গোটেই গুহাটো। 1900 চনৰ মাজভাগত এই কেভটো বিচাৰি উলিয়াইছিলে। তাৰপিছত 1976 চনৰ ইয়াক ইউনাইটেড কিংডমে ৰিচাৰ্চ কৰি পিনি যিসমূহ তথ্য পালে, সেই তথ্যসমূহ
মানুহৰ মাজলৈ আগবঢ়াই দিছিলে। আৰু মেইন জেগাডোখৰ আমি আহি পাইছোঁহি এতিয়া। ইয়াত ধুনীয়াকৈ দৰ্শন কৰিম, দৰ্শন কৰি আমি ওলাই যাম। संपूर्ण मनोकामना पूरा हुन्। ओम धर्मो रक्षति रक्षता, रोग कष्ट दूर हो जाए। राधे राधे राधे। পূজাৰীয়ে পূজা কৰি আছে খুব ধুনীয়াকৈ। साष्टांग धन्यवाद करिए। गणपति बाबा का मूर्ति है। ओम लंबोदर वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु सर्वकार्येषु सर्वदा। संपूर्ण परिवार सुखी दीर्घायु सुस्वस्थ संपूर्ण मनोकामना पूरा हुन्। ओम धर्मो रक्षति रक्षति। মন্দিৰ দৰ্শন কৰিলোঁ, ধুনীয়াকৈ সেৱা কৰিলোঁ। তাৰ পৰা আমি বাহিৰলৈ বুলি ওলাই আহিলোঁ আৰু ঠাণ্ডা যথেষ্ট ভিতৰত। আমি ভিতৰত সোমাই গৈ দৰ্শন কৰি আহিলোঁ আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই যাম। ওলাই গৈ পিনে বাহিৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিছোঁ। तिम्रो ब्यागमा उही মহেন্দ্ৰ কেভৰ পৰা এতিয়া ওলাই গৈছোঁ আৰু বহুত বিশেষ বেছি ইয়াত একো নাই মহেন্দ্ৰ কেভত চাবলগীয়া। সেই কেভটোৱে আছোঁ আৰু কেভৰ ভিতৰত গৈ পিনি মন্দিৰ এভাগ আছে, তাতে সেৱা কৰি আহিব পাৰে আৰু ধুনীয়াকৈ। বেলেগ চাবলগীয়া তেনেকুৱা একো নাই, বাহিৰৰ পৰিৱেশ পাৰ্ক আৰু সৰু সুৰা এখন পাৰ্ক আছে তেনেকুৱাই আৰু। কিন্তু ইয়াৰ বাহিৰৰ পৰিৱেশটো ধুনীয়া, যথেষ্ট দোকান পোহাৰ ইয়াত দেখা পোৱা গৈছে। চাৰিওফালে দোকানে ভৰ্তি হৈ আছে আৰু ওচৰতে ডাঙৰ ডাঙৰ পাহাৰ। তো গতিকে বাহিৰৰ পৰা এই ভিউটো হ'ল খুব এটা ধুনীয়া ভিউ মানে। আৰু মহেন্দ্ৰ কেভৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰি দিছোঁ, কাৰণ দীঘলকৈ ভিডিঅ' নবনাওঁ। প্ৰত্যেকটো জেগাৰে মই কৈছোঁ আগতে বেলেগ বেলেগকৈ ভিডিঅ' দিম। গতিকে আপোনালোকে যিসকলে চাই পাৰ্ট বাই পাৰ্ট প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাই যাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আমি আপোনালোকৰ লগত লগ পাই আছোঁ।